অসমৰ পিছত এইবাৰ নেপালত মহাপ্ৰলয়। আকস্মিক বানত বিধ্বস্ত উত্তৰ নেপাল। প্ৰলয়ংকাৰী বানত 1000ৰো অধিক লোক উটি যোৱাৰ আশংকা। এই পৰ্যন্ত 13 জনৰ মৃতদেহ উদ্ধাৰ। তিব্বতৰ হিমবাহৰ বিস্ফোৰণৰ ফলত নেপালত সৃষ্টি হৈছে জলপ্ৰলয়ৰ। হঠাৎ কালৰূপ ধাৰণ কৰিছে কোচি নদীয়ে। কোচি নদীৰ বাঢ়নী পানীত প্লাবিত উত্তৰ নেপাল। কোচি নদীৰ বাঢ়নী পানীত প্লাবিত উত্তৰ নেপালৰ ৰচুৱা জিলা। প্ৰকৃতি ইমান ৰুষ্ট হৈছে কিয়? এটাৰ পিছত আন এটা চলাইছে ধ্বংসলীলা। নেপালত হঠাৎ বিধ্বংসী বানে মুহূৰ্তৰ ভিতৰতে তাজপাতৰ দৰে খহাই লৈ গ'ল বহুতৰ সপোনৰ গড় আৰু দলং। লগতে ধ্বংস হৈছে জলবিদ্যুৎ প্ৰকল্পৰ ট্ৰান্সমিশ্যন লাইন আৰু গ্ৰিড। ভাৰততো প্ৰভাৱ পৰিব পাৰে এই জলপ্ৰলয়ৰ। গতিকে সাৱধান আৰু সতৰ্ক হওক। আমাৰ হাতত কেইবাটাও শিহৰণকাৰী দৃশ্য আছে, আমি দেখুৱাই ল'ব বিচাৰিছোঁ। पुरा ड्याम फुटेर आयो पुरा चाइनाको ड्याम फुटेर आएर रहेछ। आमामामामामा ल यहाँ हामीले अब ओहो पुरा ड्याम फुटेर आएको यो घर गयो ल ल त्रिशुली बजारै गयो ल आमामामा यार बजारै गयो यार अलिक टाढा बसौँ टाढा यो पुरै